ডিনাৰ কৰিবলৈ যাবলৈ ৰেডি ৰেচিপিটো চাবলৈ মই বনাম Hi guys, today is my birthday. So birthday হলে মোৰ মনটো বেয়া লাগে আৰু এবাৰ যাতে মই মোৰ মনটো বেয়া নকৰোঁ সেইটো কাৰণে সৰু সৰু কিছুমান মই কাম কৰিম যেনেকৈ ধৰক কেইদিনমানৰ পৰা মোৰ বেকিঙত অকণমান হাতখন ভাল চলি আছে সেইকাৰণে মই বনাই আছোঁ ব্ৰেড আৰু ব্ৰেড এনেকুৱা নহয় কি মই আগতেও বনাইছিলোঁ এইকেইদিনতহে মই দুদিনত মই 3টা ব্ৰেড বনাইছোঁ তো বেকিঙত হাতখন ভাল হৈ আছে কাৰণে ভাবিছোঁ মই এটা কেকো বনাওঁ তাকো পূৰা একেবাৰে আইচিং চাইচিং কৰি তেনেকুৱা কেকো মই কেতিয়াও বনোৱা নাই আৰু কেকটো মোৰ বেয়া হয় সেইটো হয় আৰু খাটা আগতেও দুবাৰমান কেক বনাইছোঁ কিন্তু আইচিং কৰা নাই অকল চিম্পল যোনটো পায় আৰু নৰ্মেল চিম্পল কেক এটা সেনেকুৱা বনাইছোঁ কিন্তু কেতিয়াও ভাল নহয় এবাৰ মই বোলো যিহেতু মোৰ ব্ৰেডবিলাক ভাল হৈছে খাবলৈ ভাবিলোঁ এবাৰ কেকটোও বনাই চাওঁ কিবা কাৰণত হৈ যাব পাৰে সেইখিনি কাম কৰিম আৰু নিজৰ মনটো যাতে ভাল হৈ থাকে সৰু সৰু কিছুমান নিজে ভাল পোৱা বস্তু লৈছোঁ দেখুৱাই আছোঁ ধুনীয়াকৈ গা পা ধুই উঠি ড্ৰেছ এটাও পিন্ধি লৈছোঁ আৰু বোলো বাৰ্থডেটো এতিয়া বাৰ্থডে দিনটো আৰু আৰম্ভণিটো কৰোঁ যোৱাকালি মই অলৰেডি এটা ব্ৰেড বনাবলৈ চব যোগাৰ কৰি থৈছোঁ ৰাতিপুৱাই শুই উঠি অভেনতো দিলোঁ ব্ৰেডটো বনালোঁ এতিয়া তাকে আমি ৰাতিপুৱা চাহৰ লগত খাম আপোনালোকক সেইখিনি ক্লিপ এতিয়া সেইখিনিৰ পিছত দেখুৱাই দিম আৰু মই আনিছিলোঁ এয়া ধুনীয়া লিলি ফুল আৰু ফুলকেইটাৰ পৰা ইমান ধুনীয়া এটা স্মেল আহি আছে এনেকুৱা সৰু সৰু কিছুমান বস্তুৰে নিজৰ মনটো বহুত ধুনীয়া কৰি ৰাখিব পাৰি হেপী কৰি ৰাখিব পাৰি মই সেইখিনিকে এতিয়া চেষ্টা কৰিছোঁ যাতে দিনটো ভালে ভালে যায় আৰু নাজানো কিয় মোৰ মনটো বেয়া লাগে মই পিছে বাৰ্থডে দিনা আনো আজিৰ দিনটোৰ প্লেন কি আজিৰ দিনটোৰ প্লেন নাই কিন্তু গধূলিকে বাৰ্থডে বুলি এটা ৰিজাৰ্ভেশ্যন কৰি থৈছোঁ খালি আৰবিক ৰেষ্টুৰেণ্ট 6:30 মাতিছে তাত আমি আজি ডিনাৰ কৰিম মই এতিয়া কেক বনাবলৈ আহি গ'লোঁ আৰু ৰেচিপিটো ChatGPTৰ পৰা চালোঁ আৰু যিখিনি সা সৰঞ্জাম লাগে সেইখিনি গোটাই লৈছোঁ মই মিক্সিতে ব্লেণ্ড কৰি দিম আৰু তেতিয়া সোনকালে বনি যাব কেকটো আৰু ইয়াতে মই কণী আৰু চেনি মিক্স কৰি আৰু লগতে ভেনিলা এচেঞ্চ দি পেলাই এই বেটাৰটো বনাই লওঁ আৰু যিখিনিত আমি ময়দা চয়দা দি পেলাই মিক্স কৰিম সেইটো প্ৰথমতে বনাম প্ৰথমতে লাগিব আমাক 4টাকৈ কণী চেনি এতিয়া অকণমান নিমখো দিছোঁ আৰু লগতে ভেনিলা এচেঞ্চ এইটো নতুন পৰা বাটাৰো গলিবলৈ দি থৈছোঁ এইখিনি কণী চেনি ভেনিলা এচেঞ্চ যিখিনি ব্লেণ্ড কৰিছিলোঁ ইয়াতে মই হাফ কাপ বাটাৰ মিহলাইছোঁ বাটাৰটো দিলোঁ নহয় এতিয়া ব্লেণ্ড কৰি নাপাইছোঁ আৰু এতিয়া শুকান বস্তুখিনি মিক্সি কৰিলোঁ আৰু ময়দা আৰু বেকিং পাউডাৰ বেকিং চ'ডা এই শুকান এইখিনিত মিহলাই বেটাৰটো পুৰা ৰেডি হৈ গ'ল এতিয়া য'ত মানে বেক কৰিম আৰু মল্ডটো ৰেডি কৰোঁ অভেনত যাবলৈ এইটো ৰেডি হৈ গ'ল এতিয়া মই প্ৰিহিটত থৈ দিছিলোঁ অলৰেডি অভেনটো আৰু এতিয়া আধা ঘণ্টাৰ কাৰণে ভৰাই দিওঁ আৰু অভেনত ভালকৈ কেক এটা সৰুলৈ আহিবি মই ঘৰতে কেকৰ একো সা সামগ্ৰী নোহোৱাকৈ মানে ধুনীয়াকৈ 2টা লেয়াৰ কৰিছোঁ তাৰপিছত whip ক্ৰীমো দিছোঁ আৰু এইটো এনেকুৱা হ'ল আৰু কেকটো আমি ওলাই আহিলোঁ ইমান ধুনীয়াকৈ সাজি কাচি লৈছিলোঁ ওপৰত ডাঙৰ চোলা জেকেটটো পিন্ধিব লগা হ'ল লাগিবই ঠাণ্ডা আছে যে আমি ৰেষ্টুৰেণ্ট আহি পালোঁ আৰু এখন আৰবিয়ান ৰেষ্টুৰেণ্ট আৰু
আৰু আমি ড্ৰিংকছ ল'লোৱেই এইটো মই এইটো Shorty. আপেল ষ্ট'ৰলৈ মানে আপেলৰ ফ্লেভাৰটো অলপ অলপ আছে আৰু মোৰটো কোকা কোলা এতিয়া আমি খানা চানা অৰ্ডাৰ কৰি এতিয়া বহি আছোঁ বাৰ্থডে চেলিব্ৰেট কৰি আমি আজি ফলাফল অৰ্ডাৰ কৰিছোঁ আৰু পিছৰ প্লেটাৰ এখন চিকেনৰ প্লেটাৰ এখন মানে বহুত ভেৰাইটিজ কিবা কিবি দিব আৰু হয়নে প্লেটাৰ দিছোঁ এখন আৰু মাছো দিছোঁ প্ৰথমতে এপেটাইজাৰত ফলাফলটো তাৰপিছত মাছ তাৰপিছত প্লেটাৰটো একেলগে দিয়ে নে কেনেকৈ দিয়ে চাওঁ এতিয়া আমাৰ খানা আহি গ'ল এয়া মাছ আৰু সেয়া চিকেন আৰু মটন আছে তাৰপিছত হামাছ পিটা ব্ৰেড আৰু এইফালে আছে ফলাফল আৰু চালাড এই হামাছে হয় চাগে ন চব হামাছে দিছে বহুত হামাছ এইবোৰৰ লগত তিনি টাইপৰ হামাছ এইবিলাক চচ ডিপ টাইপৰ আৰু এইটো চচ ডুবাই তেনেকৈ খাব পাৰি ডুবাই দিয়ক খাওক আমি দুটাহে এনেকৈ লৈ লওঁ অঁ এইটো আগতে খাইছেনে ফলাফলটো ক্ৰিস্পি নে মই যে ফলাফল এইটো হয় আজিহে গম পাইছোঁ ক্ৰিস্পি হয় এইটো দেখিবলৈ ইয়াতে মানে ভেজিটেবল তাৰপিছত আদা নহৰু তেনেকুৱা পেষ্ট দি বনায় এই ফলাফলটোৰ লগত এইটো হামাছ দিছিলে এইটো খাই চাওঁ কেনেকুৱা ভাল চলো এইটো মই ৰেচিপিটো চাই পেলাই মই বনাম ঘৰত এইকেইটা ট্ৰাই কৰোঁ কিন্তু এইটো আৰু সেইটো ডিপটো একেই এইকেইটা ডিপ একে হ'ব এইকেইটা হামাছ হয় এই ৰঙাটো বেলেগ হ'ব ৰঙা ডিপটো বেলেগ হ'ব সেইটো কিয় নাথাকোঁ ভাল লাগিছে মাছকেইটা ভাল লাগিছে সৰু সৰু মাছ ইফালে এইকেইটাও ভাল লাগিছে বাৰু কিন্তু এই মই এইটো বস্তুটো মই ঘৰটো যেন খাইছোঁ তেনেকুৱা লাগিছে মানে অসমত পাৰ্লি কেণ্ডেল লাইট ডিনাৰ মোৰ বাৰ্থডে স্পেচিয়েল হ'ব আৰু অলিভছো দিছে এইটো অলিভছ হামাছৰ ওপৰত অলিভ এটাও আছে খাই হৈ গ'ল খাই ইমানে খালোঁ ঠাণ্ডা লাগি গ'ল মানুহৰ খাই গৰমহে লাগে মাছকেইটা নোৱাৰিলোঁ খালোঁ ফলাফল খালোঁ আলুবিলাক খালোঁ চালাড অকণমান খালোঁ সেয়া আৰু নোৱাৰিছোঁ পেক কৰাব লাগিব এইটো কি পেক কৰে মই খালোঁ আমাৰ খোৱা বোৱা হ'ল এতিয়া ওলালোঁ আৰু ঠাণ্ডা নামটো 9টাও বাজিবলৈ হ'ল আমি এতিয়া যাওঁ বেয়া ঠাণ্ডা লাগিছেচোন এতিয়া বতাহ এটা আহিছে বহুত ঠাণ্ডা লাগিছে ৰাতি ঠাণ্ডা ইয়াত পটককৈ ঠাণ্ডা হৈ গ'ল অঁ ঠাণ্ডা লাগিছে নেকি চাওঁ